হে গাইজ তো আজি এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম যে ফেচবুকৰ কমেণ্ট বক্সৰ মষ্ট ৰিলেভেণ্ট সেইটো আপোনাৰ কমেণ্ট বক্সত কেনেকৈ কৰিব, কেনেকৈ কৰিলে আপোনাৰ কমেণ্ট লাইক বেছি হ'ব, মষ্ট ৰিলেভেণ্ট মানে সেই ট্ৰিকটো কেনেকৈ আপোনাৰ কমেণ্ট বক্সত আনিব। তো চাই থাকক ভিডিঅ'টো মই আপোনালোকক দেখাই আছোঁ। আপোনালোকৰ ফেচবুক এপটো এনেকৈ অ'পেন কৰি ল'ব। অ'পেন কৰি লৈ থ্ৰী ডট অপশ্যনটো যে দেখিছে তাৰ পৰা তলফালে আহিব, আহি পেলাই ছেটিং এছ প্ৰাইভেচিত ক্লিক কৰিব আৰু ছেটিংছ এই অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰি পেলাই ইফালে আহিব, তলফালে আহিলে ফলোৱাৰ্ছ এণ্ড পাব্লিক কণ্টেণ্ট এই অপশ্যনটোত এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দি তলফালে এনেকৈ আহিলে এই যে কমেণ্ট এণ্ড ৰেংকিং এই অপশ্যনটো আপোনালোকৰ অফ হৈ থাকিব। এনেকৈ অন কৰি দিব। অন কৰি দিলে আপোনাৰ ফেচবুকৰ মানে কমেণ্টবোৰ মষ্ট ৰিলেভেণ্ট হ'ব আৰু এনেকুৱা হ'ব। মই দেখাই দি আছোঁ আপোনালোকক অলপ ৰ'ব। এনেকুৱা হ'ব মষ্ট ৰিলেভেণ্ট। এইটো যে দেখিছে মোৰ কমেণ্ট বক্সত এনেকুৱা হ'ব আপোনালোকৰ কমেণ্ট বক্সটো। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল, যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই, আৰু এটা নতুন ভিডিঅ'ত লগ পাম।